আপোনালোকৰ হাতত থকা এই জৰুৰী মেচিনটো মানে মোবাইলটোৰ কথা কৈছো ই কেনেকৈ কাম কৰে জানেনে আপুনি এটা নম্বৰ ডায়াল কৰিলে আপোনাৰ মাত কেনেকৈ গ'ল অন্যজনৰ কাণলৈ আহক আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই গুৱাহাটীৰ পৰা দিল্লী মুম্বাই নাইবা আমেৰিকালৈ যাত্ৰা কৰা আপোনাৰ মাতটোৰ ৰহস্যৰে ভৰা যাত্ৰাটোৰ কথা জানো আপুনি যেতিয়া ফোনত হেল্ল বুলি কয় আপোনাৰ মাতটো ফোনৰ এমইএমএছে ধৰিল এই এমইএমএছ হৈছে এটা সৰু মাইক্ৰোফোন যি আমাৰ মাত মোবাইলত ধৰি ৰাখিব পাৰে এই মাইক্ৰোফোনে সেই এনালগ সাউণ্ডটোক মানে আমি কোৱা শব্দখিনি ধৰি আইসি বা ইন্টিগ্ৰেটেড সাৰ্কিটলৈ পঠিয়ায় আইসিয়ে আমি কোৱা শব্দবোৰ ডিজিটেল সংকেতলৈ পৰিৱৰ্তন কৰে ডিজিটেল সংকেত মানে 0 আৰু 1 কাৰণ মোবাইল আৰু কম্পিউটাৰে কেৱল 0 আৰু 1ৰ ডিজিটেল ভাষাহে বুজি পায় আমি ব্যৱহাৰ কৰা ভাষাবিলাক নহয় এই 0 আৰু 1ৰ তথ্যবোৰ মোবাইল চিপে সহজে প্ৰচেছ কৰিব পাৰে পঢ়িব পাৰে সংৰক্ষণ কৰিব পাৰে আৰু অন্যজনলৈ পঠিয়াব পাৰে পিছত ফোনৰ ভিতৰত থকা এই এন্টেনাৰে সংকেতবোৰক ইলেক্ট্ৰমেগনেটিক ৱেভলৈ ৰূপান্তৰ কৰি ওপৰলৈ পঠিয়ায় ইলেক্ট্ৰমেগনেটিক ৱেভ হৈছে সেই ধৰণৰ তৰংগ যিয়ে বায়ুৰ মাজেৰে বহু দূৰলৈ গতি কৰিব পাৰে কিন্তু এই তৰংগবোৰে অসংখ্য বাধা যেনে ৱাল গছ বতাহ বৰষুণ আদি অতিক্ৰম কৰিবলগীয়া হয় সেইবাবে মোবাইল টাৱাৰ বহোৱা হয় এই মোবাইল টাৱাৰ বহোৱাবৰ বাবে অঞ্চলবোৰক কিছুমান হেক্সাগন আকৃতিৰ সৰু ভাগত ভগোৱা হয় যেনেকৈ গাঁৱৰ পৰা চহৰলৈ চিঠি পঠিয়াবলৈ পোষ্ট অফিচ লাগে তেনেকৈ মোবাইলত আমাৰ মাতটো বা মেছেজ আদি পঠিয়াবলৈ মোবাইল টাৱাৰ লাগে প্ৰতিটো টাৱাৰৰ নিজৰ ফ্ৰিকুৱেন্সি বা কেপাচিটি থাকে যাতে ইটোৱে সিটোৰ সংকেতবোৰত বাধা নিদি একে সময়তে বহুবোৰ টাৱাৰে একেলগে কাম কৰিব পাৰে এই সকলো টাৱাৰ একেটা কোম্পানীৰ অপটিকেল ফাইবাৰ মানে কেবলেৰে সংযোগ হৈ থাকে যাতে কথা বা ডাটাবিলাক সোনকালে একে চেণ্টাৰলৈ গৈ পায় এই কেবলবোৰ মাটিৰ তলত বা মহাসাগৰৰ তলত বহুৱাই ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ বাবে সুবিধা প্ৰদান কৰা হয় কিন্তু এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল আপোনাৰ টাৱাৰটোৱে আপোনাৰ বন্ধুৰ ওচৰৰ টাৱাৰটো কেনেকৈ বিচাৰি পায় আপুনি যেতিয়া এটা সিম কাৰ্ড কিনে তেতিয়া আপোনাৰ সকলো তথ্য এটা নিৰ্দিষ্ট এমএসিত বা মোবাইল সুইচিং চেণ্টাৰত ৰেজিষ্টাৰ হয় এই এমএসিটো হৈছে আপোনাৰ হোম এমএসি ইয়াত আপোনাৰ সাৰ্ভিস পেকেজ কি কাৰেন্ট লোকেশন কি আৰু এক্টিভেশন ষ্টেটাস কি আদি তথ্যবিলাক জমা হৈ থাকে যেতিয়া আপুনি কাৰোবাক কল কৰে তেতিয়া আপোনাৰ কল বা সংকেতটো প্ৰথমে আপোনাৰ এলেকাৰ এমএসি বা মোবাইল সুইচিং চেণ্টাৰটোলৈ যায় এই এমএসিয়ে আপুনি যাক ফোন কৰিছে তেওঁ ক'ত আছে তেওঁক বিচাৰে কি হ'ল বুজি পোৱা নাই আহক নহলে এটা সহজ উদাহৰণৰ জৰিয়তে বুজো ধৰক বাবুৱে মাইনালৈ ফোন কৰিছে বাবুৰ কল অনুৰোধটো প্ৰথমে তেওঁৰ হোম এমএসি লৈ যাব এমএসিয়ে মাইনাৰ এমএসি লৈ অনুৰোধটো প্ৰেৰণ কৰিব যদি মাইনাই তেওঁৰ হোম এমএসিৰ অঞ্চলৰ ভিতৰত থাকে তেন্তে কলটো মোবাইলটোলৈ পঠিয়াব ফোন অন থাকিলে কলটো কানেক্ট হ'ব কিন্তু মাইনা যদি ফৰেন এমএসিত থাকে তেন্তে তাইৰ হোম এমএসিয়ে কলটো সেই এমএসি লৈ প্ৰেৰণ কৰিব আৰু মাইনাক বিচাৰি কল কানেক্ট কৰিব এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো অতি কম সময়তে হয় আমি যেতিয়া ফোন লগাও প্ৰথমতে যি টুটু শব্দ আহে সেই সময়তে এইবোৰ পোহৰৰ বেগেৰে সংঘটিত হয় যদিও মোবাইল ফোন আজি আমাৰ জীৱনৰ এটা অংগ কিন্তু ইয়াৰ অতি ব্যৱহাৰ হানিকাৰক সেয়ে প্ৰয়োজন অনুসাৰেহে মোবাইল ব্যৱহাৰ কৰক